Hey everyone, welcome to mini vlog. আমি আহিছোঁ হেঙেৰাবাৰী লিচু বাগান মোৰ ভিনদেউহঁতৰ ঘৰত আৰু ভিনদেউহঁতৰ ঘৰৰ পৰা অলপ ওপৰত মানে পাহাৰৰ ফালে যাব লাগে এডোখৰ ঠাই আছে যাক নেকি কৃষ্ণঘিলা বুলি কয় আৰু তাৰে কাষত এইটো সৰু দৌল গোবিন্দ মন্দিৰ আছে খুব ধুনীয়া আৰু ইয়াৰে পৰিৱেশটো বহুত বেছি ভাল লাগিছে পাহাৰত উঠি আন এটা ফালেৰে নামি আহিব লাগে ইয়াৰে ঠাইখিনি অকমান বেয়া হয় কিবাকে ধৰি আহিছোঁ আমি গোটেই কেইটাই আৰু ফাইনেলি আমি আহি পালোঁ কৃষ্ণঘিলা আসলতে ইয়াতে বহুত ডাঙৰ শিল আছে আৰু শুনামতে এই শিলবিলাকত শ্ৰীকৃষ্ণই ঘিলা খেলোৱা বুলি কৈছিলে আমিও খেলছিলো ইমান ডাঙৰ ঘিলা এয়া ধুনীয়াকৈ ঘিলা আকৃতিত লাইন বনাই থোৱা আছে এইটো ভিডিঅ' খুব কমেডি কৰি থাকে আৰু এই ঠাইখিনি ইমান ভাল লাগিছে মানে গৰমৰ দিনত ইয়াতে আহি জিৰণি ল'ব খুব ভাল বহুত ধুনীয়া বতাহ বলি থাকে আৰু যিহেতুকে খুব গৰম দি আছে এইকেইদিন আমিও মানে ওলাই আহিলোঁ ভিডিঅ' আমাক লৈ আহিলে ইয়াতে বতাহ খাবৰ কাৰণে আপোনালোককো দেখাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ ডু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল তেনেহ'লে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ ফৰ ৱাচিং বাই বাই